গুড মৰ্ণিং। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। আহকচোন আপোনালোকক ৰাতিপুৱাৰ পৰিৱেশটো দেখুৱাওঁ অকণমান। ফুলবিলাক ইমান ধুনীয়াকৈ ফুলিছে। এইটো ফুলৰ নামটো কি হয় মই নাজানো, আপোনালোকে জনাবচোন কোনে কোনে জানে। ফুলবিলাক থাকিলে মনটো ভাল লাগি যায় নহয়নে? ৰাতিপুৱাই ফুলবিলাক চালে মনটো ভাল লাগি যায়। আজি দুপৰীয়াৰ কাৰণে মাহী গাহৰি বনাই আছে। গাহৰি অকণমান টেষ্ট কৰি চাম কেনেকুৱা যে। এয়া আজি দুপৰীয়াৰ সাজ। মোৰ অকণমান বজাৰ কৰিব লগা আছে, সেয়ে এতিয়া যাব ওলাইছোঁ। ভণ্টি আৰু মই দুয়োটাই যাম। আমি এতিয়া গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া পাৰ্লাৰত সোমাই লওঁ, আপোনালোকক অকণমান পিছত লগ পাই আছোঁ। এয়া দোকানত মেখেলা চাদৰ চাই আছোঁ, ভাল লাগিলে ল'ম বুলি ভাবিছোঁ আৰু। বিশাল খাই কোনে কোনে ভাল পায় জনাবচোন। বজাৰ কৰোঁতে গধূলিয়ে হৈ গ'ল। এতিয়া ঘৰত যাই আছোঁ আমি, ঘৰত যাই লগ পাইছোঁ আপোনালোকক। ঘৰ পাই গ'লোঁ। আজি কি বজাৰ কৰিলোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব। ৰঙালাও কাটি আছে, আমাৰ ঘৰৰে ৰঙালাও হয়। মিঠা হ'ব ন? এয়া আমাৰ ৰাতিৰ সাজ ৰেডি হৈ গ'ল।